নমস্কাৰ, মই ৱাছিম হক। তোমালোকে মোক ভালকৈ চিনি পোৱা। এতিয়া মই ক'ত আছোঁ? এতিয়া ব্ৰেকনেলৰ ওচৰত, ইংলেণ্ডৰ ব্ৰেকনেলৰ ওচৰত, আমাৰ ঘৰৰ ওচৰত এখন ফাৰ্ম, খেতি পথাৰ। আমাৰ মৰাবজৰ নিচিনাই, ইয়াত ফাৰ্মবোৰ অলপমান বেলেগ। সেই দেখিছেনে ভেড়াবোৰ দূৰত দেখিছা? ভেড়া, সেইফালেও কিছুমান ভেড়া আছে। ভেড়াৰ এইখন ধুনীয়া ফাৰ্ম। এতিয়া কি লগাইছে? এতিয়া একো লগোৱা নাই, এতিয়া ঠাণ্ডা হ'ল যে, তাৰপিছত আলু লগাব চাগে ইয়াতে। এতিয়া বেছি ঠাণ্ডা হ'ল, লগোৱা নাই। এতিয়া ডিচেম্বৰ হৈ আছে, পিছত লগাব। আজি মই কি ক'বলৈ ওলাইছোঁ, আজি আমি ক'বলৈ ওলাইছোঁ, আমি ক'ত আছোঁ? আমি ক'ত আছোঁ ক'ত? আমি জানো যে মই এতিয়া এই ব্ৰেকনেলৰ ওচৰৰ, ইংলেণ্ডৰ ওচৰৰ ইংলেণ্ডৰ ব্ৰেকনেলত আছোঁ। তোমালোক মৰাবজাৰত আছা। কিন্তু আমি ইয়াত থিয় হৈ আছোঁ, কিন্তু আমি ব্ৰহ্মাণ্ডখনতো আছোঁ, হয় নাই? আজি আমি ক'ম আমি একজেক্টলি ক'ত আছোঁ ব্ৰহ্মাণ্ড, আৰু আমি কেনেকৈ গম পালোঁ যে ব্ৰহ্মাণ্ডখন কেনেকুৱা, ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কেনেকৈ হৈছিলে, আৰু ব্ৰহ্মাণ্ড মানেনো কি, সেই কথাও আমি অলপমান কওঁ। আমাৰ যেতিয়া জন্ম হৈছিলে, মোৰ জন্ম, তোমাৰ জন্ম, চবৰ জন্ম হোৱাৰ লগে লগে আমি এখন ঠাইলৈ গুচি আহোঁ। এটা সময়ত, নিৰ্দিষ্ট সময়ত এখন নিৰ্দিষ্ট ঠাইলৈ গুচি আহোঁ। এই পৃথিৱীলৈ গুচি আহোঁ, এই ব্ৰহ্মাণ্ডলৈ গুচি আহোঁ। তাৰপিছত লাহে লাহে ভাবোঁ, আমি এই পৃথিৱীত আছোঁ। আমি ইমান নাভাবোঁ, আমি ভাবোঁ যে এয়া আছোঁ, আমি এনেকৈ দেখোঁ টান কিবা এটা, এইখিনি আমাৰ পৃথিৱী, চব তেনেকৈ আছোঁ। কিন্তু আমি যে ৰাতিৰ আকাশত এনেকৈ ওপৰলৈ চাওঁ, মহাকাশলৈ, যেতিয়া আমি মহাকাশলৈ চাওঁ, যেতিয়া আমি ৰাতিৰ আকাশৰ তৰাবোৰ দেখা পাওঁ বা চন্দ্ৰটো দেখোঁ, তেতিয়া আমি ভাবোঁ, আমি দেখোন অকল ইয়াতেই নাই, আমাৰ চাৰিওফালে এখন বিশাল মহাকাশ আছে, তাৰ মাজতো আমি আছোঁ, হয় নাই? মই যেতিয়া 1985 চন, 1985ত এটা ধুমকেতু আহিছিলে, হেলিজ কমেট। পৃথিৱীৰ ওচৰলৈ এটা ধুমকেতু আহিছে। তো ধুমকেতু জানানে? এটা তৰা আৰু তাৰ এডাল দীঘল নেজ থাকে। আকাশত এনেকৈ দেখিবা, আৰু পিছফালে এনেকৈ নেজ থাকে। এই হেলিজ কমেটটো আহিছিলে 1985, আৰু হেলিজ কমেটটো অহাৰ আগতে মই কেতিয়া আহিব ৰখি আছিলোঁ। আকাশলৈ চাইছিলোঁ সদায় ৰাতি, তৰাবোৰ চাওঁ, আৰু তেতিয়াই মই আকাশৰ সেই বিশালতাৰ বিষয়ে মই গম পালোঁ। এই মহাকাশখন যে কিমান বিশাল। তেতিয়া মানুহে তেনেকৈ মোৰ যেনেকৈ এটা ধাৰণা হ'ল, মহাকাশখন কিমান বিশাল আৰু আমি তাৰ মাজতে আছোঁ, তেনেকৈ মানুহবোৰ এতিয়াৰ নহয়, যেতিয়াৰ পৰাই মানুহৰ ভবা আৰম্ভ কৰিছে, হাজাৰ হাজাৰ লাখ বছৰৰ আগৰ পৰা মানুহে সদায় ভাবে। কাৰণ আমি যে প্ৰশ্ন কৰোঁ সদায়, আমাৰ মগজু আছে, আমি প্ৰশ্ন কৰোঁ। আন জীৱ জন্তুবোৰে হয়তো নকৰে, কিন্তু আমি প্ৰশ্ন কৰোঁ, ৱাই, কিয়, প্ৰত্যেকটো বস্তু আমি কিয় বুলি ভাবি থাকোঁ। কিয়? এই মহাকাশখন কি? আৰু আগতে মানুহে ধৰিব নোৱাৰিছিলে। আমি চাওঁ যে পৃথিৱীখন এনেকেই আছে, আৰু গোটেই মহাকাশখন, আকাশখন, ৰাতিৰ আকাশ পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰি থকা যেন দেখোঁ, হয় নাই? তৰাবোৰ যদি চোৱা, ৰাতিত দেখিবা, তৰাবোৰ এটা ঠাইতে পূবত উদয় হৈছে, পশ্চিমত মাৰ গৈছে। সূৰ্য পূবত উদয় হৈছে, পশ্চিমত মাৰ গৈছে। চব পূবত উদয় হয়, পশ্চিমত মাৰ যায়। এনেকৈ যদি আমি দেখোঁ, লাগিব যেন আমাৰ পৃথিৱীখন গোটেই ব্ৰহ্মাণ্ডৰ চেণ্টাৰ। আমাৰ লাগিব গোটেই ইউনিভাৰ্ছখনৰ চেণ্টাৰ এই পৃথিৱীখন, আৰ্থখন। সেইটো মানুহৰ ধাৰণা। আৰু হাজাৰ হাজাৰ মান বছৰ মানুহে সেইটোৱে ভাবি আছিল যে পৃথিৱীখন আমাৰ গোটেই ব্ৰহ্মাণ্ডখনৰ আমাৰ চেণ্টাৰ। আৰু মানুহে চন্দ্ৰ সূৰ্যৰ ৰহস্যবোৰ গম নাপাইছিলে। দেখিছিলে বিশাল আকাশ, তাত আছে চন্দ্ৰ সূৰ্য, আৰু মানুহে সেই গম নাপায় পূজা পাঠ কৰিছিলে। তাহাঁতক দেৱতা বুলি ভাবিছিলে, চন্দ্ৰ দেৱতা, সূৰ্য দেৱতা পূজা কৰিছিলে। তেতিয়া গ্ৰীকত সেই সময়ত এজন ফিলচফাৰ আছিলে, এৰিষ্টটল। এৰিষ্টটলে কি ভাবিছিলে, ধৰা আমি যেতিয়া এনেকৈ এটা শিলগুটি এটা লওঁ,
শিলগুটি এটা লৈ পেলাই শিলগুটিটো লৈছোঁ আৰু এনেকৈ এৰি দিছোঁ, পৃথিৱীলৈ পৰি গৈছে। এতিয়া সদায় ভাবিছিলে যে চোৱা, যিকোনো বস্তু সদায় পৃথিৱীৰ কেন্দ্ৰলৈ গৈ থাকে, চেণ্টাৰলৈ। প্ৰত্যেকটো বস্তু এনেকৈ পেলাই দিলে গুচি গৈছে নহয়। এৰিষ্টটলে ভাবিছিলে চব বস্তু চেণ্টাৰলৈ গৈ থাকে, কেন্দ্ৰলৈ গৈ থাকে। তাৰমানে কি ভাবিছিলে এৰিষ্টটলে? দৰ্শনৰ যোগেদি বা যুক্তিৰ যোগেদিও ভাবিছিলে তেখেতে যে গোটেই ব্ৰহ্মাণ্ডখনৰ চেণ্টাৰ ইয়াতে আছে, কেন্দ্ৰ ইয়াতে, কাৰণ চব বস্তু সেইফালে গৈ থাকিব। তাৰমানে পৃথিৱীত ভিতৰত কিবা এটা কেন্দ্ৰ এটা আছে। গম পাইছা? কাৰণ মানুহে তেতিয়া বিজ্ঞানৰ সিমান হোৱা নাছিলে, গতিকে মানুহে সেইটোৱে ধাৰণা আছিলে, আৰু তাক লৈয়ে ভাবিছিলে যে আমি গোটেই ব্ৰহ্মাণ্ডৰ আমি কেন্দ্ৰ। মানুহে সেইটোৱে ভাবিছিলে। হাজাৰ হাজাৰ বছৰ তেনেকৈ গৈ থাকিল। তাৰপিছত কি হ'ল, ইউৰোপত, ইটালী এণ্ড ইউৰোপত 14th century, 14শ শতিকা 15শ শতিকাত এটি জাগৰণ হ'ল, নৱজাগৰণ বুলি কয়, বা ইংৰাজীত ৰিনেচান্স বুলি কয়। এটি নৱজাগৰণ। নৱজাগৰণত কি হ'ল, মানুহে গোটেই পৃথিৱীখন বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিলে। কলা, সংস্কৃতি, বিজ্ঞান সকলোবোৰ সলনি হৈ গ'ল। মানুহৰ পেইণ্টিং, যেতিয়া ৰিনেচান্সৰ সময়ৰ, যেতিয়া নৱজাগৰণৰ সময়ৰ পেইণ্টিংবোৰত দেখিবা, তোমালোকে পেইণ্টিং যদি চোৱা, দেখিবা তাত জমিট্ৰিৰ নিচিনা পেইণ্টিংবোৰ। আগতে ফ্লেট আছিলে পেইণ্টিংবোৰ, এনেই ফ্লেটত কৰে সমান্তৰালভাৱে, কিন্তু ৰিনেচান্সৰ বা নৱজাগৰণৰ সময়ৰ যিবোৰ পেইণ্টিঙত যথেষ্ট জমিট্ৰি ব্যৱহাৰ কৰিলে। দেখিবা যেন সঁচা ৰিয়েলিটিটো, এনেকৈ আমি যেনেকৈ দেখি আছোঁ পেইণ্টিংবোৰতো তেনেকৈ ৰিয়েলিটিখিনি লৈ আহিল ৰিনেচান্সৰ সময়ত। তেনেকৈ বিজ্ঞান, তেতিয়াই আৰম্ভ হ'ল বিজ্ঞান, মানে যুক্তিৰে পৃথিৱীখন চাবলৈ ধৰিলে, যুক্তিৰ যোগেদি পৃথিৱীখন চালে, আৰু তাৰপিছত পৰীক্ষাৰ দ্বাৰা মানুহবোৰে পৰীক্ষা কৰা আৰম্ভ কৰিলে, আৰু পৰীক্ষা আৰু যুক্তিবোৰ মিলিছে নাই। মই যুক্তিৰে কিবা এটা ভাবি পেলাই ভাবিছোঁ যে এইটো এনেকুৱা হ'ব, তাৰ পৰা আমি পৰীক্ষা কৰিছোঁ, পৰীক্ষা আৰু যুক্তি যদি মিলি যায়, সেয়াই বিজ্ঞানৰ আমি নীতি বুলি মানি লওঁ, নেচাৰেল ল'। সেয়াই বিজ্ঞানৰ আৱিষ্কাৰ, বিজ্ঞানৰ সৃষ্টি। সেই সময়ত তেতিয়া ইউৰোপৰ এখন ঠাই আছে, ইটালীত ভেনিছ। ভেনিছত কি হয়, চব বস্তু, তাত ঢেৰ নলা আছে, কেনেলছ এনেকৈ নলাবোৰ আছে, আৰু নলাত মানুহে দেখিবা এনেকৈ নাৱেদি পাৰ হৈ নাৱে চলাই থাকে, নাৱতে ৰাস্তাবোৰ নদীৰ কেনেল, সেইফালে এনেকৈ ইফালে ঘূৰি ফুৰে। তাত সেই সময়ত তাত আৰু এটা কি হৈছিলে, তাত ভেনিছৰ ওচৰৰ সৰুখন ঠাই এখন আছে, তাত মানুহে গ্লাছৰ ব্যৱহাৰ কৰিলে। গ্লাছ, তাত বহুত ব্ল'ৱাৰ আছিলে, গ্লাছ ব্ল'ৱাৰ, বহুত মানুহ আছিলে, তেওঁলোকে গ্লাছ ইউজ কৰিবলৈ আৰম্ভ। আৰু সেই মানুহসকল যথেষ্ট মূল্যৱান হৈ পৰিলে, যিসকল মানুহে গ্লাছৰ এনেকৈ কৰি পেলাই গ্লাছ এটা ব্ল' কৰি দিয়ে। আৰু ভেনিছ সেই সময়ত এখন ৰাজ্য আছিলে, নিজে এখন দেশ, গতিকে ভেনিছৰ পৰা সেই গ্লাছ যিবোৰে কৰিব পাৰে, সেই মানুহবোৰক তেওঁলোকে যাবলৈ নিদিছিলে, কাৰণ তেওঁলোকে ইমানেই সম্পদ আছিলে, ভেনিছৰ সম্পদ। গতিকে কি হ'ল, সেই সময়ত এজন মানুহ, তেওঁ বিজ্ঞানী, তেওঁৰ নাম হ'ল গেলিলিও গেলিলি। 1609 সেই সময়ত তেওঁ আহিলে ভেনিছলৈ। কিয় আহিলে? তেওঁ ভাল গ্লাছ বিচাৰি আহিলে। গ্লাছবোৰে কি কৰিব, তেওঁ এটা টেলিস্কোপ বনাব খুজিলে। আমাৰ আনন্দত এটা টেলিস্কোপ আছে নহয়, তেনেকৈ লেন্সখন আছে। তেনেকৈ সেই লেন্সখনৰ কাৰণে, সেই গ্লাছৰ কাৰণে তেওঁ গ্লাছ বিচাৰি আহিলে। ভেনিছৰ এজন ভাল গ্লাছ যি বনাব পাৰে, তেওঁক ক'লে মোৰ কাৰণে এখন লেন্স বনাই দিয়া, মই এটা টেলিস্কোপ এটা বনাম। তেওঁ লেন্সখন বনাই দিলে। তাৰপিছত প্ৰথম তেওঁ টেলিস্কোপটো বনাই পেলাই কি কৰিলে, প্ৰথম পোনাই দিলে চন্দ্ৰৰ ফাললৈ, মুন। আমি এই চন্দ্ৰটো দেখোঁ, চন্দ্ৰটো খালী চকুৰে দেখোঁ, চন্দ্ৰটোত অলপ দাগ আছে, কিন্তু ইমান ভালকৈ নেদেখোঁ। যে গেলিলিওৱে যেতিয়া চন্দ্ৰলৈ পোনাই দিলে, তেতিয়া দেখিলে
চন্দ্ৰ দেখোন সমান নহয়, চন্দ্ৰটো গাঁত গাঁত আছে, সাগৰ আছে, পৰ্বত আছে, চন্দ্ৰটো উশামুখা। আমাৰ পৃথিৱীৰ নিচিনাই দেখোন চন্দ্ৰটো প্ৰথম দেখিলে চন্দ্ৰলৈ। তাৰপিছত তেওঁ কি কৰিলে, শুক্ৰ গ্ৰহ, তোমাৰ জানা নহয় আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহৰ ফালে টেলিস্কোপটো পোনাই দিলে। আৰু শুক্ৰ গ্ৰহটো কি হয়, শুক্ৰ গ্ৰহটো চন্দ্ৰৰ নিচিনাকৈ, আমি চন্দ্ৰটো অমাৱস্যাত শেষ হৈ আকৌ পূৰ্ণিমাত ওলাই যায় নহয়, সূৰ্যৰ পোহৰৰ কাৰণে এনেকৈ 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 শুক্ৰ গ্ৰহটো তেনেকৈ ঘূৰি থাকে সূৰ্যৰ চাৰিওফালে, আৰু সূৰ্যৰ সন্মুখলৈ আহি যায়, সেইটো অন্ধকাৰ হৈ যায়। আকৌ শুক্ৰ গ্ৰহৰ অমাৱস্যা হয়, আৰু শুক্ৰ গ্ৰহৰো লাহে 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 ডাঙৰ হৈ হৈ শুক্ৰ গ্ৰহৰো পূৰ্ণিমা হয়। এতিয়া শুক্ৰ গ্ৰহৰ ফালে চালে, দেখিলে তাতো তেনেকৈ সূৰ্যৰ পোহৰৰ কাৰণে পূৰ্ণিমা হৈছে, অমাৱস্যা হৈছে। তেওঁ তেতিয়া ভাবিলে, শুক্ৰ গ্ৰহটো দেখোন আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা নাই, শুক্ৰ গ্ৰহটো সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। তাৰ মানে অনুভৱ কৰিলে পৃথিৱী চেণ্টাৰ নহয়, পৃথিৱীটো কেন্দ্ৰ নহয়, পৃথিৱীৰ চাৰিওফালে শুক্ৰ গ্ৰহটো ঘূৰি থকা নাই। আমি আকাশত এনেই চালে দেখিম যে শুক্ৰ গ্ৰহটো দেখোন পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, নহয়, শুক্ৰ গ্ৰহটো সূৰ্যৰ চাৰিওফালেহে ঘূৰি আছে। চেঞ্জ হৈ গ'ল, ধাৰণাটো সম্পূৰ্ণভাৱে চেঞ্জ হৈ গ'ল। পৃথিৱী কেন্দ্ৰ আছিলে আগতে, কেন্দ্ৰ বুলি ভাবিছিলে, এতিয়া কি হ'ল, সূৰ্যটোহে দেখোন কেন্দ্ৰ। অকল শুক্ৰ গ্ৰহেই নহয়, তাৰপিছত তেওঁ মংগল গ্ৰহলৈ, মাৰ্চলৈ কেমেৰাত টেলিস্কোপটো লৈ গ'ল, জুপিটাৰ, বৃহস্পতি গ্ৰহলৈ, শনি গ্ৰহলৈ, দেখিলে চব দেখোন সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে, পৃথিৱীৰ চাৰিওফালে নুঘূৰে। পৃথিৱী আমাৰ কেন্দ্ৰ নহয়, সূৰ্যহে আমাৰ কেন্দ্ৰ। তেতিয়াহ'লে পৃথিৱীখনো নিশ্চয় সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। সেইটো এটা ডাঙৰ পৰিৱৰ্তন, এটা ডাঙৰ চেঞ্জ। সেই সময়ত চাৰ্লছে সদায় ভাবিছিলে যে আমি পৃথিৱী আমাৰ চেণ্টাৰ, ভগৱানে পৃথিৱীখনক আমাৰ চেণ্টাৰ হিচাপে বনাইছে, আৰু গেলিলিওৱে কৈছে আমাৰ পৃথিৱীখন চেণ্টাৰ নহয়, সূৰ্যটোহে দেখোন চেণ্টাৰ। তাৰপিছত চাৰ্লছৰ লগত বহুত প্ৰব্লেম হৈছিলে, গেলিলিওক জেলতো ৰাখিছিলে সেই কথা কোৱাৰ কাৰণে। কিন্তু সেয়া বিজ্ঞানৰ যুক্তিৰ আৰু পৰীক্ষাৰ সদায় জয় হয়, সত্যৰ সদায়, যিটো সত্য সেইটো সত্য। গতিকে পৃথিৱীখন আমাৰ চেণ্টাৰ নহয়, সূৰ্যটোহে চেণ্টাৰ, সূৰ্যটোহে আমাৰ কেন্দ্ৰ। এইটো গম পালে গেলিলিওৱে যেতিয়া দেখিলে যে গ্ৰহবোৰ ঘূৰি ফুৰিছে। তাৰপিছত তেনেকৈ পাৰ পিছৰ বহু যদি আমি তেতিয়া গম পালে যে গেলিলিওৱে তেতিয়া গম পালে যে পৃথিৱীখন কেন্দ্ৰ নহয়, এইটো এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন। তাৰপিছত কি হ'ল, বহুত বিজ্ঞানীয়ে তাৰপিছত চালে গেলিলিওৰ পিছত। তাৰপিছত প্ৰায় 1960 চনৰ পৰা মানুহে ৰকেটত মহাকাশলৈ ছেটেলাইটবোৰ পঠোৱা আৰম্ভ কৰিলে। ৰকেটত ছেটেলাইটবোৰ পঠোৱা আৰম্ভ কৰিলে, আৰু ছেটেলাইটবোৰ বহুত ছেটেলাইট জানা, ৰকেটত যায়, আৰু ছেটেলাইটবোৰ শুক্ৰ গ্ৰহলৈ পঠালে, ভিনাছলৈ পঠালে, মাৰ্চলৈ পঠালে, আৰু তেনেকৈ দুটা ছেটেলাইট ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 আমাৰ বৃহস্পতি গ্ৰহটো পাৰ হৈ গ'ল। ভয়েজাৰ 2 গৈ থাকিলে, ভয়েজাৰ 2 ইউৰেনাছ, নেপচুন, আমাৰ এই সৌৰজগতৰ শেষ সীমা পালেগৈ। গতিকে মানুহে গম পালে এই মহা সৌৰজগতৰ কথা, আৰু সৌৰজগতত কেনেকৈ চবৰ কেন্দ্ৰ সৌৰজগতৰ সূৰ্য। তাৰপিছত এটা কি হ'ল, 1965 চনত মানুহ চন্দ্ৰৰ ওচৰলৈ গ'ল, এপল' চন্দ্ৰৰ চাৰিওফালে ঘূৰি আহিল। তাৰ আটাইতকৈ, মই ভাবোঁ আটাইতকৈ ডাঙৰ তাৰ এটা অনুভৱ হ'ল মানুহৰ, যে অনুভৱ যেতিয়া হ'ল, যেতিয়া মানুহে চন্দ্ৰৰ ওচৰলৈ গৈ পালেগৈ, তেতিয়া দেখিল যে পৃথিৱীখনৰ ৰাইজ হৈছে, তেনেকৈ পৃথিৱীৰ উদয় হৈছে। চন্দ্ৰৰ পৰা মানুহে পৃথিৱী উদয় হোৱা দেখিলে। আগতে আমি সদায় কি দেখোঁ, আমাৰ চন্দ্ৰৰ উদয় হৈছে, সূৰ্যৰ উদয় হৈছে পৃথিৱীৰ পৰা,
কিন্তু চন্দ্ৰত গৈ প্ৰথমবাৰৰ কাৰণে মানুহে দেখিলে যে পৃথিৱীহে উদয় হৈছে। সেইটোৱে আমাৰ গোটেই সম্পৰ্কটো মহাজগতত সলনি কৰি দিলে। আমি গম পালোঁ যে পৃথিৱী এটা সৰু গ্ৰহ যাত আমি থাকোঁ, আমাৰ মৰমৰ ধুনীয়া এই সৰু গ্ৰহ। আৰু সেই ফটোখন, পৃথিৱী উদয় হোৱা ফটোখন যথেষ্ট বিখ্যাত। যেতিয়া আমি ছেটেলাইটবোৰ গৈ মহাকাশৰ পৰা পৃথিৱীখন দেখা আৰম্ভ কৰিলোঁ, গোটেই মহাকাশখন, তেতিয়া গম পালোঁ যে আমাৰ পৃথিৱীটো কেন্দ্ৰ নহয়, সূৰ্যহে কেন্দ্ৰ সৌৰজগতৰ। তাৰপাছত কি হ'ল, আমি সৌৰজগতখনতে আছোঁ, সৌৰজগতৰ এতিয়া ব্ৰহ্মাণ্ডখনত ইমান কোটি কোটি নক্ষত্ৰ আছে, কোটি কোটি হাতীপতি আছে। সেইবোৰৰ বিষয়ে আমি কেনেকৈ জানিম? তাৰ দূৰত্বটো কিমান, এটা তৰা আমাতকৈ কিমান দূৰত আছে, সেইটো কেনেকৈ জানিম? তাৰ কাৰণে এটা কথা আছে কল পেৰালেক্স। পেৰালেক্সটো কি বস্তু? আমি ধৰা এটা এনেকুৱা এডাল লাঠি বা পাত এখিলা এটা চকুৰে এনেকৈ চালে অলপ বেলেগ দেখিম, এটা চকুৰে এটা চালে অকণমান পজিশ্যনটো তাৰ হেৰিটো বদলি হৈ যায় নাই? এটা চকুৰে বন্ধ কৰি চালে এইফালে, আন চকুৰে বন্ধ কৰি চালে এনেকৈ। তেনেকৈ দুটা চকুৰে ব্ৰেইনে বস্তুটোৰ দূৰত্বটো কিমানটো আছে গম পায় পেৰালেক্স ইউজ কৰি। এটা চকুৰে এনেকৈ বন্ধ কৰিছোঁ, এটা চকুৰে বন্ধ কৰিছোঁ, একেটা বস্তু অলপ বেলেগ বেলেগকৈ দেখি, হয় নাই? তেনেকেই বিজ্ঞানীসকলে সেই পেৰালেক্স ব্যৱহাৰ কৰিলে। তাৰমানে আমি জানো যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। এনেকৈ এই টুকুৰা ঠাইত সূৰ্য ইয়াত এনেকৈ, তেতিয়া আমি এটা কিছুমান তৰা আছে, বাইনেৰী ষ্টাৰ বুলি কয়, একদম ওচৰা ওচৰিকৈ থাকে দুটা তৰা। আৰু পৃথিৱীখন যেতিয়া ইয়াত আছিলে, সেইফালে চালে আকৌ পৃথিৱীখন যেতিয়া পজিশ্যনটো বদলি গৈ পেলাই এইখিনিলৈ আহিলে, তাৰ পৰা চালে, তাৰমানে আমাৰ দূৰত্বটো বাঢ়ি গ'ল নাই? চকুৰ মাজত যেনেকৈ সৰু দূৰত্বটো, তেনেকৈ ইয়াৰ পৰা গৈ পেলাই ইয়াত আকৌ চালেগৈ। সেই পেৰালেক্সটো ইউজ কৰিলে। তাৰমানে আমি দুটা তৰা এইখিনি ঠাইৰ পৰা চালে এনেকৈ দেখিছোঁ, আকৌ এইখিনি পৃথিৱী যেতিয়া সেইখিনি পালেগৈ, তাৰ পৰা চালোঁ তৰাটো অলপমান এনেকৈ বেলেগ দেখিলোঁ। সেই অলপমান যদি বেলেগ হৈছে, তাৰ পৰাই কিমান দূৰত্ব, সেই দূৰত্বটো কেলকুলেট কৰিব পাৰে, ডিষ্টেঞ্চটো কেলকুলেট কৰিব পাৰে। গম পালে তৰাবোৰ কিমান দূৰত আছে। আৰু তৰাৰ দূৰত্ব, তৰাটো কোটি 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 কিলোমিটাৰ দূৰত। সেই দূৰত্বটো সাধাৰণতে মানুহে কিলোমিটাৰ বা মাইলত নকয়, দূৰত্ব কয় আলোক বৰ্ষ। আলোক বৰ্ষ মানে কি জানা নাই? লাইট ইয়েৰ। তাৰমানে মই যে তোমাক দেখিছোঁ, মই যে তোমাক দেখি আছোঁ, তোমাৰ পৰা পোহৰটো মোৰ ওচৰলৈ আহিছে কাৰণে মই দেখিছোঁ। তোমাৰ পৰা পোহৰটো মোৰ ওচৰলৈ আহি আছে। আৰু পোহৰ এটা নিৰ্দিষ্ট গতিত যায়। পোহৰৰ গতি 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। 1 বুলি কোৱাৰ লগে লগে 3 লাখ কিলোমিটাৰ পাবগৈ, পৃথিৱী পাৰ হৈ গুচি যায় বহুত দূৰ। তেনেকৈ 1 মিনিটত কিমান যাব? 60ৰে পূৰণ কৰি দিয়া 3 লাখত, এইটো 1 মিনিটত। তাৰপিছত এদিনত কিমান যাব? 60ৰে পূৰণ কৰিলোঁ, আকৌ 24ৰে পূৰণ কৰিলোঁ। তাৰমানে পোহৰটো এদিনত কিমান যাব? 3 লাখ ইনটু 60, 1 মিনিট। তাৰপিছত 1 ঘণ্টা, আকৌ 60, 1 ঘণ্টা, তাৰপৰা আকৌ 24, তাৰমানে এদিনত। তেনেকৈ এদিন হয় আকৌ 3, তাক আকৌ 365 আকৌ যদি পূৰণ কৰি দিওঁ, তাৰমানে এবছৰত কিমান দূৰ যাব? সেইটো অংকটো কৰি দিবাচোন। এবছৰত পোহৰ কিমান দূৰলৈকে যাবগৈ? 1 ছেকেণ্ডত যদি 3 লাখ কিলোমিটাৰ, 1 বছৰত কিমান যাব? তেনেকৈ সেইটো আলোক বৰ্ষ বুলি কয়। সেই দূৰত্বটো আলোক বৰ্ষ। এতিয়া আমাতকৈ আটাইতকৈ ওচৰৰ তৰাটো প্ৰক্সিমা চেণ্টুৰী, এইটো আমাতকৈ 4 আলোক বৰ্ষ, 4 লাইট ইয়েৰ্ছৰ দূৰত আছে। দেখিছানে মহাকাশখন কিমান ডাঙৰ, বস্তুবোৰ কিমান দূৰৈত আছে। সেইটো ওচৰৰ তৰাবোৰ তেনেকৈ পেৰালেক্স চাই পেলাই ক'লে। কিন্তু এতিয়া আমি গম পালোঁ যে আমাৰ এইখিনি এখন হাতীপতি। আমি ভাবাচোন আমি ক'ত আছোঁ? পৃথিৱীত আছোঁ। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰিছে এই সৌৰজগতত, আৰু এই সৌৰজগতখন আমি হাতীপতি নামৰ এটা গেলেক্সিত আছোঁ। তাত প্ৰায় 1000 কোটিমান তৰা আছে, বিশাল তৰা। আৰু এই হাতীপতিখন কিমান দূৰত্ব জানানে? 50,000 আলোক বৰ্ষ, 50,000 লাইট ইয়েৰ। পোহৰ যাবলৈ এটা কোণাৰ পৰা এটা কোণালৈকে 50,000 বছৰ লাগি যাব। ইমান বিশাল আমাৰ হাতীপতিখন। আৰু আমি এই হাতীপতিৰ কেন্দ্ৰৰ পৰা, হাতীপতিৰ এটা কেন্দ্ৰ আছে,
তাৰ পৰা প্ৰায় ২৭,০০০ আলোকবৰ্ষ দূৰৈত আছোঁ। আমি এটি অতি সাধাৰণ নক্ষত্ৰ এই সূৰ্য, গম পাইছানে? আমি এটি এই পৃথিৱীত আমি আছোঁ, আমি সূৰ্যৰ চাৰিওফালে ঘূৰি আছোঁ। সূৰ্যটো কোটি কোটি নক্ষত্ৰৰ মাজত এটি সাধাৰণ নক্ষত্ৰ এই হাতীপতিত আছে, আৰু তাৰ পৰা প্ৰায় ২৭,০০০ কিলোমিটাৰ ২৭,০০০ আলোকবৰ্ষ দূৰৈত পৰা চেণ্টাৰৰ পৰা বুজিছে? তাৰপিছত এতিয়া আমি দূৰৈ তৰাবোৰৰ কেনেকৈ জানিম দূৰৈ তৰাবোৰ কিমান দূৰত্ব? দূৰৈ তৰাবোৰৰ দূৰত্ব এগৰাকী বিজ্ঞানী আছিলে হেনৰিটা। হেনৰিটাই তেখেতে কি কৰিলে, কিছুমান তৰা আছে, এইবোৰ ভেৰিয়েবল ষ্টাৰ বুলি কয়, তাৰ যিটো উজ্জ্বলতা, তৰাৰ উজ্জ্বলতাটো সলনি হৈ থাকে, আৰু সেই তৰাটো উজ্জ্বলতাটো কেনেকৈ সলনি হৈছে তাৰ সেই উজ্জ্বলতা সলনি হোৱাটো চাই পেলাই দূৰত্বটো নিৰ্ধাৰণ কৰিলে। উজ্জ্বলতাটো কেনেকৈ সলনি হৈছে, কেতিয়াবা বেছি উজ্জ্বল হয় তৰাটো, কেতিয়াবা কম উজ্জ্বল হয়। কিছুমান তৰা, চব তৰা নহয়, সেইটো ভেৰিয়েবল নক্ষত্ৰ বুলি কয়, উজ্জ্বলতা সলনি হৈ থাকে। তেনেকৈ আমাৰ হাতীপতিৰ বাহিৰৰ তৰাবোৰ সেই উজ্জ্বলতাটো চাই চাই গম পালে যে এইটো ইমান দূৰত আছে, এইটো ইমান দূৰত আছে, এইটো ইমান দূৰত আছে। তেনেকৈ গোটেই আমাৰ হাতীপতিৰ বাহিৰৰ হাতীপতিবোৰ, আন হাতীপতি আছে, এণ্ড্ৰমেডা হাতীপতি এটা আছে, আৰু বাহিৰৰ গেলেক্সি, আমাৰ হাতীপতি, আমাৰ গেলেক্সিটো, এইটো লোকেল গেলেক্সি বুলি কয়, গেলেক্সিটোৰ নাম হাতীপতি। আমাৰ ওচৰত আৰু এটা আছে এণ্ড্ৰমেডা গেলেক্সি। তেনেকৈ বহুত বহুত, তেনেকৈ আকৌ কোটি কোটি, ব্ৰহ্মাণ্ডখনত কোটি 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 গেলেক্সি। এই গেলেক্সিবোৰত কোটি কোটি নক্ষত্ৰ আছে, তাৰ মাজতে আমি আছোঁ। এইখন গোটেইখিনি ব্ৰহ্মাণ্ড। এতিয়া তেনেকেতে এই শতিকাৰ, লাষ্ট শতিকাৰ এজন বিখ্যাত বিজ্ঞানী, প্ৰবেবলি হয়তো তেওঁৱে আটাইতকৈ, তেওঁৰ কণ্ট্ৰিবিউশ্যন, তেওঁ যিটো অৱদান দি গৈছে বিজ্ঞানত, তেওঁৰ অৱদান হয়তো আটাইতকৈ বেছি। তেওঁৰ নাম হ'ল আইনষ্টাইন, এলবাৰ্ট আইনষ্টাইন। এলবাৰ্ট আইনষ্টাইন এজন বিখ্যাত বিজ্ঞানী, তোমালোকে শুনিছা হয়তো নাম। তেওঁ কথাবোৰ সদায় কল্পনা কৰে, চব কথা কল্পনা কৰি কৰি চায়। তেওঁ কল্পনা কৰি ভাল পায়। তেওঁ কেনেকৈ কল্পনা কৰে, মই যদি পোহৰৰ ওপৰত বহি মহাকাশখনত ঘূৰি ফুৰিলোহেঁতেন তেতিয়াহ'লে কেনেকুৱা? সদায় কল্পনা কৰিব, আৰু তেওঁ সদায় প্ৰশ্ন সোধে, কিয় 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 হোৱা? পোহৰৰ ওপৰত বহি যদি মহাকাশখনত ঘূৰি ফুৰিলোহেঁতেন। তেওঁৰ অৱদান বহুত আছে, তাৰ ভিতৰত এটা অৱদান হ'ল জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি। জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি চমুকৈ ক'বলৈ হ'লে, আমি যেতিয়া এটা বস্তু ওপৰৰ পৰা তললৈ পেলাই দিওঁ, ধৰা একদম পাত এখিলাই পেলাই দিছোঁ, এনেকৈ ওপৰৰ পৰা তললৈ পেলাই দিছোঁ, পৰি গৈছে। নিউটনৰ নীতিমতে কৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে টানি আনিছে। এতিয়া ভাবাচোন, এই বস্তুটো আমি কোনোবা এটা বস্তু পৰি যোৱা দেখোঁ, তেতিয়া আমাৰ পিছফালে সেই ধুনীয়া বিল্ডিংটো আছে, সেই খ্ৰীষ্টমাছত লাইটবোৰ জ্বলাই থৈছে, ইমান ধুনীয়াকৈ আছে, হয় নাই? জুম কৰি পৃথিৱীৰ এইয়া ধুনীয়া খ্ৰীষ্টমাছৰ বিল্ডিং আছে, গছ আছে। সেই চৰাইটো যে উৰি গৈছে আকাশত, সেই চৰাইটো উৰি যোৱা আমি দেখিছোঁ, কাৰণ সেই বিল্ডিংটোৰ ওপৰেদি পাৰ হৈ গৈছে, হয় নাই? তেতিয়া আমি গৈ থকা বুলি গম পাওঁ। কোনোবা এটা বস্তু, গাড়ীখন যে পাৰ হৈ গ'ল আমাৰ কাষেদি অলপ আগতে, গাড়ীখন পাৰ হৈ যোৱা গম পালোঁ, অনুভৱ কৰিলোঁ, কাৰণ গছবোৰৰ লগত পজিশ্যনবোৰ সলনি হৈ গ'ল। এতিয়া ভাবাচোন, এখন সম্পূৰ্ণ শূন্য মহাকাশ, একো নাই তাত এটা বস্তু এটা পেলাই পৰিছে যে আমি কেনেকৈ গম পাওঁ? পিছফালে চাবলৈ আমাৰ একো বেকগ্ৰাউণ্ডত একো নাই। আইনষ্টাইনে ক'লে বস্তুটো পৰা যোৱা বুলি একো কথা নাই, বস্তুবোৰ সেই তেনেকেই থাকে। তেওঁৰ জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ মতে, আৰু এইটো পৰীক্ষা কৰি, বাৰ বাৰ পৰীক্ষা কৰি, তথ্যৰে পৰীক্ষা কৰি আমি সেইটো শুদ্ধ বুলি প্ৰমাণ কৰিছোঁ জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি। তেওঁৰ মতে এই মহাকাশখনত সূৰ্য যেতিয়া এটা ওজন আহে বা এটা মাছ আহে, তেতিয়া কি হয়, এই গোটেই মহাকাশখন অলপমান বেঁকা হৈ যায়, এনেকৈ বেঁকা হৈ যায়। সূৰ্যটো এনেকৈ দিলে বস্তুবোৰ, মহাকাশখন অলপমান বেঁকা হৈ গ'ল।
আৰু পৃথিৱীখন যে ঘূৰি আছে, আমি এটা মাৰ্বল এটা গাঁতটোৰ ওচৰত পেলাই দিলে মাৰ্বলটো এনেকৈ ঘূৰি ঘূৰি পিছত ঘূৰি যায় নাই, তেনেকৈ কাৰণ গোটেই মহাকাশখন এনেকৈ বেকা হৈ গ'ল সূৰ্যৰ ভৰত, সেইকাৰণে পৃথিৱীখন এনেকৈ গাঁতটোৰ চাৰিওফালে আচলতে ঘূৰি আছে। এইটো অকল আমাৰ সৌৰজগতেই নহয়, গোটেই ব্ৰহ্মাণ্ডখন তেনেকৈ ওখ মুখ ভৰৰবোৰৰ কাৰণে, তৰাবোৰৰ ভৰৰ কাৰণে এনেকৈ ওখ পাখ হৈ আছে। আৰু ব্ৰহ্মাণ্ডখন তাত তেনেকৈ বস্তুবোৰ, সেইকাৰণে এইটোৱে সেইটোক মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি, কাৰণ এইখন যে ওখ পাখ গোটেই ব্ৰহ্মাণ্ডখন ভৰৰ কাৰণে এই গোটেই মহাকাশখন তুমি মই চব থিয় হৈ আছোঁ সেই তেনেকুৱাতে, গম পাবলৈ দিগদাৰী, কিন্তু তেনেকুৱাই। সেইকাৰণেই মহাকাশখন সেইকাৰণেই তেনেকুৱা। আৰু তেওঁৰ সেই জেনেৰেটৰ ৰিলেটিভিটিটো যেতিয়া লগাই দিলে, ভাবিলে যেতিয়া যদি মই অকল সৌৰজগতৰ পৃথিৱী কেনেকৈ ঘূৰে অকল সেইটোৱেই নহয়, তেতিয়া যদি আমি এই গোটেই মহাকাশখনতেই মই সেই ৰিলেটিভিটি থিয়ৰিটো লগাই দিওঁ, চাওঁ অ'কে এইখিনি ঠাইত ইমানকেইটা তৰা আছে, তেওঁ এটা অনুমান কৰি ল'লে যে ইয়াত ইমানকেইটা তৰা আছে, গোটেই মহাকাশখনত ইমান তৰা আছে, গতিকে মহাকাশখনৰ ভৰ ইমান হ'ব। তাৰপিছত যে জেনেৰেল থিয়ৰি লগাই দিলে তেতিয়া দেখিলে মহাকাশখন দেখোন ডাঙৰ হৈ গৈ আছে। থিয়ৰি মতে মহাকাশখন ডাঙৰ হৈ যাব লাগে, এটা বস্তু ইটোৰ পৰা গৈ আছে, মহাকাশখন ডাঙৰ হৈ গৈ আছে। তাৰপিছত হাবল নামৰ এজন বিজ্ঞানীয়ে চাই পেলাই, টেলিস্কোপেদি চাই পেলাই গম পালে আইনষ্টাইন একেবাৰে শুদ্ধ, বস্তুবোৰ আমাৰ পৰা গৈ আছে, মহাকাশখন এক্সপাণ্ডিং, মহাকাশখন ডাঙৰ হৈ গৈ আছে। হাবলৰ কথাটো যেতিয়া ক'লো, এতিয়া আমি যে টেলিস্কোপবোৰ টেলিস্কোপৰ যে কথা কৈছোঁ, পৃথিৱীৰ টেলিস্কোপ, হাবল নামৰ এটা টেলিস্কোপ এখন ছেটেলাইট এটাৰ ওপৰত এটা টেলিস্কোপ পঠাই দিছে, মহাকাশত আছে, এইটোৰ নাম হাবল টেলিস্কোপ। আৰু হাবল টেলিস্কোপৰ পৰা মই জানিলোঁ যে মহাকাশত কিমানবোৰ বিভিন্ন ধৰণৰ গেলেক্সি আছে। ধুনীয়া ফটোগ্ৰাফ হাবল টেলিস্কোপে দিয়ে। গোটেই মহাকাশৰ পৰা গম পাওঁ এই হাবল নামৰ মহাকাশত ঘূৰি ফুৰা সেই টেলিস্কোপৰ যোগেদি। এতিয়া কি কৈ আছিলোঁ যে মহাকাশখন ডাঙৰ হৈ গৈ আছে। যদি মহাকাশখন ডাঙৰ হৈ গৈ আছে আজি, তাৰমানে কালি য়েষ্টাৰডে মহাকাশখন অলপমান সৰু থাকিব লাগিব, এবছৰৰ আগতে আৰু সৰু থাকিব লাগিব, হয় নাই? আজি যদি ডাঙৰ হৈ গৈ আছে, এবছৰৰ আগতে আমাৰ সৰু আছিল, তাৰ এবছৰৰ আগতে আৰু সৰু আছিল, তেনেকৈ গৈ এটা সময়ত দেখোন মহাকাশখন এটা বিন্দু হৈ থাকিব লাগিব। আজি যদি ডাঙৰ হৈ গৈ আছে, এসময়ত সৰু। আৰু সেই আইনষ্টাইনৰ জেনেৰেল থিয়ৰি ৰিলেটিভিটিয়ে আমি গম পালোঁ যে হয়, 1400 বছৰ আগতে, 13.8 বিলিয়ন ইয়াৰ্ছ আগতে মহাকাশখনত একো নাছিলে, এটি বিন্দু আছে, আৰু বিন্দুৰ পৰাই হঠাতে এই গোটেই মহাকাশখনৰ সৃষ্টি হৈ গ'ল, এটা বিন্দুৰ পৰা, তাক কয় বিগ বেং। হঠাতে গোটেইখনৰ সৃষ্টি হৈ গ'ল, আইনষ্টাইন ৰিলেটিভিটি থিয়ৰিয়ে দিলে। এতিয়া আমি সেইটো শুদ্ধ বুলি কেনেকৈ প্ৰমাণ কৰিম? বিজ্ঞানে কিবা এটা কথা ক'লেতো আমি মানি নলওঁ, আমাক পৰীক্ষাৰ দ্বাৰা শুদ্ধ কৰিব লাগিব। সেইটো চাবলৈ 2009ত এটা ছেটেলাইট পঠাই দিলে, প্লাংক নামটো, প্লাংক এজন বিজ্ঞানী আছিলে, তেওঁৰ নামত এটা ছেটেলাইট। তাৰ সেই ছেটেলাইটবোৰে এতিয়া কি চালে গম পোৱা? এতিয়া মই তোমাক দেখি আছোঁ কাৰণ তোমাৰ পৰা পোহৰবোৰ মোৰ চকুত আহিছে। তুমি যদি মোৰ পৰা 1 আলোক বৰ্ষ দূৰৈত থাকা, তাৰমানে তোমাৰ গাৰ পোহৰবোৰ মোৰ ওচৰলৈ আহিবলৈ 1 বছৰ লাগি যাব। মই তোমাৰ পুৰণাটোক দেখি আছোঁ, তোমাৰ নতুন এতিয়া কি হৈছে নেদেখিম এটা বস্তু। আজিৰ পৰা পৃথিৱীৰ পৰা যদি এটা তৰা আজি 60 আলোক বৰ্ষ দূৰৈত আছে, তেতিয়াহ'লে আমি তাৰ বুৰঞ্জীটোহে দেখিম, এতিয়া কি হৈছে আমি নেদেখিম, আমি বুৰঞ্জী হিষ্ট্ৰীটো গম পাম। তেনেকৈ তাৰমানে আমি 60 বছৰ আগত যেতিয়া ভাৰতত ইংৰাজ আছিলে, আমি তেতিয়া দেখিম, পুৰণা কথাবোৰ দেখি থাকিম, কাৰণ পোহৰটো তেতিয়াও আহি আছে, হয় নাই? এতিয়া যদি ৰাতি আকাশখন যেতিয়া চোৱা, ৰাতিৰ আকাশখনৰ আচলতে আমি বুৰঞ্জীটো দেখোঁ, এতিয়াৰ অৱস্থাটো নেদেখোঁ, কাৰণ পোহৰবোৰ আহি আছে আৰু প্ৰত্যেকটো নক্ষত্ৰ আমাৰ পৰা হাজাৰ হাজাৰ আলোক বৰ্ষ দূৰৈত, গতিকে আমি হাজাৰ হাজাৰ পুৰণা বুৰঞ্জীবোৰ চাই থাকোঁ, আমি যেতিয়া আকাশলৈ চাওঁ। গম পাইছানে?
এতিয়া প্লাংক টেলিস্কোপে মহাকাশত গৈ পেলাই কি কৰিলে, মহাকাশৰ অতীতখিনি চালে। কাৰণ তাৰ দূৰেদি ইমান টেলিস্কোপৰ পাৱাৰফুল লেন্সবোৰ আছিলে, বহুত দূৰলৈকে দেখা পায়। দূৰলৈকে দেখা মানে আমি অতীতটো দেখি গৈছোঁ। আৰু প্লাংক টেলিস্কোপে এখন ফটো ল'লে, গোটেই মহাকাশৰ ফটো যে বিগ বেঙৰ সময়ত সৃষ্টি হৈছিলে, জাষ্ট সৃষ্টি হৈ থকাৰ সময়ত এখন ফটো। আৰু সেই ফটোখন হয়তো আটাইতকৈ ইম্পৰ্টেণ্ট বা মূল্যৱান ফটোগ্ৰাফ। পৃথিৱীৰ সৃষ্টি, তোমাৰ মোৰ ব্ৰহ্মাণ্ডৰ সকলোৰে সৃষ্টিৰ এখন ফটো। ফটোখনত কি আহিলে, তোমাক মই ইয়াতে ভিডিঅ'টো লগাই দিম, ফটোখন দেখিবা। ফটোখনত এনেকৈ নীলা নীলা আছে আৰু কিছুমান সৰু সৰু ৰঙা ৰঙা আছে। তাৰমানে তাৰ সেই সময়ত পৃথিৱীখন জাষ্ট ব্ৰহ্মাণ্ডখন জাষ্ট সৃষ্টি হোৱাৰ সময়ত কিছুমান ঠাইত অলপমান পৰিৱৰ্তন হৈছে, উষ্ণতাৰ বা টেম্পাৰেচাৰৰ পৰিৱৰ্তন। আৰু সেই সৰু সৰু ডটবোৰ যে দেখিবা ফটোখন, আজিৰ নক্ষত্ৰবোৰ তাৰ পৰাই সৃষ্টি হৈছিলে। কাৰণ অলপমান বেলেগ বেলেগ আছিলে। চব যদি ইউনিফৰ্ম হ'লহেঁতেন, চব যদি একেই হ'লহেঁতেন, এই গ্ৰহ এতিয়া চোৱা, সেই ফটোখনৰ পৰা যেতিয়া তাত উষ্ণতাৰ পৰিৱৰ্তন হয়, সৰু সৰু ডটবোৰৰ পৰাই আমাৰ গেলেক্সিবোৰ সৃষ্টি হ'ল, সৌৰজগতৰ সৃষ্টি হ'ল, তুমি মই সকলো সৃষ্টি হ'ল। সেয়াই হ'ল বিজ্ঞান। বিজ্ঞানে আমি প্ৰশ্ন কৰোঁ, আমি ভাবোঁ, আমি অংকৰ যোগেদি বস্তুবোৰ দেখুৱাওঁ, তাৰ পৰা পৰীক্ষাৰ যোগেদি এই যে আমি যিটো ভাবিছোঁ, অংকৰ যোগেদি দেখুৱাইছোঁ, সেইটো আমি শুদ্ধ বুলি প্ৰমাণিত কৰোঁ। তোমালোকেও তেনেকৈ প্ৰত্যেকটো বস্তু কোনোবাই ক'লে বুলি শুদ্ধ বুলি ধৰি নল'বা। যুক্তিৰে চাব লাগিব বস্তুটো। প্ৰত্যেকটো বস্তু আমি যুক্তিৰে চাব লাগিব, পৰীক্ষাৰ দ্বাৰা আমি প্ৰমাণিত কৰিব লাগিব, তেতিয়াহে বস্তু এটা শুদ্ধ হ'ব। হয়, ঠিক আছে। এতিয়া ভাবাচোন, তুমি মই ইয়াত থিয় হৈ আছোঁ, তোমালোকে মৰা বজাৰত আছা, মই ইয়াত আছোঁ। আমি পৃথিৱী নামৰ গ্ৰহটোত ঘূৰি ফুৰিছোঁ, ক'ৰ চাৰিওফালে, সূৰ্যৰ চাৰিওফালে। সূৰ্য কোটি কোটি হাজাৰ কোটি কোটি নক্ষত্ৰৰ মাজত এটা সাধাৰণ নক্ষত্ৰ। হাতীপতি নামৰ আমাৰ এই গেলেক্সিৰ কেন্দ্ৰৰ পৰা 20,000 আলোকবৰ্ষ দূৰৈত সেই কেন্দ্ৰটোৰ চাৰিওফালে সূৰ্যটো ঘূৰি ফুৰিছে, পৃথিৱীও ঘূৰি ফুৰিছে। আৰু তেনেকৈ আমাৰ এই ব্ৰহ্মাণ্ডত হাজাৰ হাজাৰ কোটি কোটি গেলেক্সি আছে। গতিকে আমাৰ চোৱা, মানুহে লাষ্ট 400 বছৰত গম পালে যে পৃথিৱীখন কেন্দ্ৰ নহয়, আমি এজন সৰু জীৱ, সৰু এটা গোটেই মহাকাশ। কিন্তু আমি সাধাৰণ জানো, এতিয়ালৈকে আমি যিমান জানো, অকল আমিবোৰেহে ভাবিব পাৰোঁ, প্ৰশ্ন কৰিব পাৰোঁ আৰু ভাবি চাওঁ যুক্তিৰে বস্তুবোৰ। মানুহেহে ভাবে আমি ক'ত আছোঁ, আমাৰ এই গোটেই ব্ৰহ্মাণ্ডত আমাৰ স্থান কি, হয় নাই? গম পাইছানে? আৰু এটা কথা সঠিক আমি গম পাইছোঁ যে সেই ব্ৰহ্মাণ্ড, সেই সৃষ্টি এটা বিন্দুৰ পৰাই হৈছে। গতিকে তুমি মই আমি সকলো একো নাই, তাৰ পৰাই সৃষ্টি হৈছোঁ। গতিকে আমি এই ব্ৰহ্মাণ্ড, আমি সকলোৰে প্ৰতি মৰম দয়া, মই প্ৰত্যেকবাৰতে কওঁ, মৰম দয়া কৰোণাৰ বাহিৰে আন একো থাকিব নালাগে চব বস্তু। কাৰণ আমি এই ব্ৰহ্মাণ্ড, এই সৃষ্টিত আমি যদি ইয়াৰ সৰু পাত এখিলা উঠাই লওঁ ৰাস্তাত পৰি থকা, আৰু পাতখিলাক চাওঁ, আমি ইয়াৰ মাজতে এই ব্ৰহ্মাণ্ডখন দেখা পাওঁ। 1,300 কোটি বছৰৰ 1,300 কোটি বছৰৰ বুৰঞ্জী এই পাতখিলাৰ মাজতে সোমাই আছে। তোমাৰ মাজত আছে, মোৰ মাজত আছে। গতিকে আমি প্ৰত্যেকটো বস্তুৰ প্ৰতি অপাৰ কৰোণা থাকিব লাগিব। ঠিক আছে, ধন্যবাদ।